দপদপনি অসমত নচলে মিয়াৰ দপদপনি অসমত নচলে মিয়া মুছলিমৰ কথা শুনি গাছা পিটে গেছে মানে কোনো পধ্যেই হেনটো কথা হজম কৰিব পৰা নাই পাৰো আমিও অসমীয়া চুট মাৰা নাই কি কৈছা মিয়া নহ'লে অসম নচলে নচলে তোৰ বাইকেৰে চলাব নেকি মাকচুদাই অসমখন নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মই মোৰ নতুন এটা ভিডিঅ' লৈ চ' ফ্ৰেণ্ডছ যোৱা কেইদিন ধৰি মানে অসমীয়া ছোৱালী আজি হিয়াছ লাইফ নামৰ ব্লগৰ পৰা এজনী ছোৱালী বহুত বেয়াকৈ কৈ আছে আমাৰ মিয়া মানুহক তাইক মই ক'ব বিচাৰিছোঁ আমি মিয়া হ'ব পাৰোঁ আমিও অসমীয়া চুট মাৰা নাই কি কৈছা মিয়া নহ'লে অসম নচলে নচলে তোৰ বাইকেৰে চলাব নেকি মাকচুদাই অসমখন বাংলাদেশৰ পৰা আহিছে মিয়া তেওঁলোকৰ এনেকুৱা ধৰণৰ কথা এনেকুৱা ধৰণৰ দপদপনি আমি অসমীয়াই কেতিয়াও সহ্য নকৰোঁ ভাবকচোন তেওঁলোকৰ মুখ্য ডাইলগটো অসম আমাৰ অসমৰ নাগৰিক আমি আৰু অসমৰ বোলে ব্যৱসায় হেনটোৰ শুন তোক মই কৈছোঁ মিয়া নহ'লে অসমখন নচলে কিয়নো মিয়াই যিগিলা খেতি বাতি কৰে বাহঁতে চহৰ অঞ্চলত তই একবাৰ যাই চাবি চুট মাৰানি তই দেখিবলৈ পাবি যে কি অৱস্থা কেনেকৈ খেতি বাতি কৰে কিমান কষ্ট কৰে মিয়া মানুহে বাট তহঁতে কি কৰা কি চেপডাল কৰা চুট মাৰানি কি কৈছা মিয়াৰ দপদপনি অসমত নচলে অসমত নচলে ক'ত চলিব বে আমি কি অসমৰ নহয় নেকি আমিও অসমীয়া হয় চুট মাৰানি আমি অসমতে যি দপদপনি কৰোঁ অসমত কৰিম কোনো বালৰ কৰিত কৰিব নাযাওঁ আমি চ' ফ্ৰেণ্ডছ আপোনালোকে দেখিবলৈ পালে ভিডিঅ'টোত মন্তব্যবোৰ শুনিবলৈ পালে কিমান ঘৃণনীয় মন্তব্যবোৰ কৰি আছে তাই আচলতে তাই হয়তো নাজানে যে মিয়া মানুহবোৰ ক'ৰবাত বাংলাদেশৰ নহয় আমাৰ অসমৰে হয় এইটো পূৰ্ব কালৰ পৰা আমাৰ অসমত আছে মানুহকেইটা গতিকে তেওঁলোকৰ লগত মিলি জুলিহে থাকিব হেমন্ত ছাৰে আজি যদি কৈছে যে ক'ৰবাত উজানিৰ পৰা মানুহ আনিব আমাক গুৱাহাটীত নামাই দিব মিয়া মানুহ মাৰিবৰ কাৰণে অকাটা আছে যদি আহিছা না পিছত গম পাবি মই কৈছোঁ আমাক কোনোবাই মাৰিব কাটিব আমি তাতে বহি নাথাকোঁ আমাৰ লগতো হাত ভৰি চব আছে আমিও চলাব জানো তাতে আমি বহি নাথাকোঁ আমি চলাই যাম আৰু হিয়া তোক কৈছোঁ যি টি মন্তব্য নকৰিবি ছ'চিয়েল মিডিয়াত আহি পেলাই হাফ পেণ্ট পিন্ধি লাফাই নাথাকিবি গম পাইছা না তই আজি যেনেকৈ লাফাই আছা এই সৰু নিংটিৰ নিচিনা হাফ পেণ্টটো পিন্ধি এইটো আৰু অসমীয়াক তই অপমান কৰি আছা মেখেলাক অপমান কৰি আছা এইবোৰ তই ভাল কাম কৰা নাই নহয় তই এইবোৰ আৰু তই তোৰ কমেণ্টবোৰ পঢ়িছা তোৰ কমেণ্টত কোনে ভাল কমেণ্ট কৰি আছে তই চা আৰু অসমীয়া মানুহ নিজে তোক কমেণ্ট কৰি আছে তই যিবোৰ পিন্ধি আছ তাৰ কাৰণে যিটি পঢ়ি পেলাই তই ভিডিঅ' বনাব নাহিবি মেখেলাক তই অপমান কৰিছা তই হাফ পেণ্ট পিন্ধি আজি যেনেকৈ লাফাই আছা ছ'চিয়েল মিডিয়াত আহি পেলাই সেইটো বাৰু ভাল কাম হয় নেকি